বছৰৰ প্ৰথমটো দেওবাৰ আৰু যিহেতু আমাৰ আজি দেওবাৰে আৰ্ট ক্লাছ থাকে, আজি আমাৰ আৰ্ট ক্লাছটো আমাৰ প্ৰিয় শিল্পী জুবিনদাৰ নামত। আজি যিহেতু জুবিনদাৰ ছবি প্ৰিণ্টটো কৰাম বুলি কৈছিলোঁ, কোনেও ক্ষতি কৰা নাই, প্ৰায়খিনি ষ্টুডেণ্ট আহিছেই, 2-এটামানহে ক্ষতি কৰিছে। একেবাৰে গোটেইখিনিক একেলগে মানে প্ৰিণ্টটো কৰাই মেলি ফটোটো লোৱা নহ'ল। ল'ম বুলি লাষ্টত ভাবিছিলোঁ, সময়ো অভাৱ হৈ গ'ল, ছুটি দিব লগা হৈ গ'ল। এইখিনি একেবাৰে সৰুখিনিও নহয়, একেবাৰে ডাঙৰখিনি নহয়, যিখিনি মিডিয়াম মানে মাজত পৰিছে, সেইখিনি ষ্টুডেণ্টৰহে এইখিনি গামোচাখিনি। ডাঙৰখিনি মই লোৱা নহ'ল আৰু একেবাৰে সৰুখিনিও লোৱা নহ'ল, আৰু একেবাৰে অকণমানিখিনি সেইখিনি থাকিয়ে গ'ল। সিহঁতক নেক্সট দেওবাৰে কৰাম বুলি ক'লোঁ। সিহঁতক মানে এই প্ৰিণ্টটো উলিয়াই কেনেকৈ কাপোৰ বা বেলেগ কিহবাত কৰিব পাৰি তাৰে অকণমান আভাস দিয়া হৈছে। কাৰণ স্প্ৰেৰ সহায়ত যে আমি কাপোৰতো কৰিব পাৰোঁ, অকল ড্ৰয়িঙে নহয়, সেইটো সিহঁতক অকণমান দেখাই দিয়া হৈছে। প্ৰিয় শিল্পীজনৰ ফটোৰেদি বা স্কেচেদি সিহঁতক সেই বস্তুটো আভাস দিব চেষ্টা কৰিছোঁ।